দীপকুমাৰ পাত্ৰৰ কবিতা অশ্ৰুৰ টোপনি। ভুল নুবুজিব, পাৰিলে ক্ষমা কৰি দিব। ভুল মোৰ দুৰ্বলতা, দুৰ্বলতা মোৰ আপুনি। চিনাকি যদিও ৩ বা ৪ দিনৰ, কিন্তু আপোনাৰ মৰম আদৰে মোক প্ৰেমিক কৰি তোলে। সকলো যেন জনম জনমলৈ। মই জানো আপুনি মোৰ হ'ব নোৱাৰে, কিম্বা আপোনাৰ হৃদয়ত মোৰ বাবে অকণমানো ঠাই নাই। কিন্তু কি কৰিম কওক? কি বুলি বুজনি দিওঁ মোৰ অবুজন মনটোক, যিখন হৃদয়ে আপোনাৰ আগমনৰ বাবে দলিচা পাৰি ৰৈ থাকে প্ৰতিটো পল। কি বুলি সান্তনা দিওঁ সেই নিস্বাৰ্থ হৃদয়খনক? এটি পল আপোনাৰ সৈতে আগবাঢ়ি যোৱাৰ পৰা আপোনাৰ প্ৰতিটো আদৰ অথবা মৰমবোৰে মোক নহকৈ সজাই তোলে। যদিও বেছি সময় নহয়, তথাপি কিয় জানো এনে লাগে যেন মই কেৱল আপোনাৰ আৰু আপুনি কেৱল মোৰেই। মই জানো আপোনাৰ প্ৰেমিক বসন্তৰ কথা। মই জানো বসন্তৰ কলিমাতৰ ভাষা, কিম্বা মই জানো বসন্তৰ প্ৰথম জাক বৰষুণৰ কথা। সকলো জানিও কিয় জানো বাৰে বাৰে আগবাঢ়িব খোজে মোৰ অবুজন মনটোৱে, আৰু আকলে ল'ব খোজে মোৰ নিস্বাৰ্থ হৃদয়খনে কেৱল আপোনাকে। যেন ময়ে বসন্ত আৰু আপুনি মোৰ বহাগী। আপুনি হয়তো অৱগত নহয় প্ৰেমিক মইটোৰ কথা, আৰু হয়তো কেতিয়াও আপোনাৰ জ্ঞাত নহম মই কেৱল আপোনাৰ জীৱন নাটৰ এজন পথচাৰী। কিন্তু আপুনি মোৰ জীৱন নাটৰ এক সুখৰ অধ্যায়, যিটো অধ্যায় মই বাৰে বাৰে পঢ়িব বিচাৰোঁ, আৰু যিটো অধ্যায় মোৰ অতিকৈ প্ৰিয়। সময়বোৰ ক্ষন্তেকীয়া, কিন্তু কেতিয়াবা এই ক্ষন্তেকীয়া সময়বোৰেও যেন আপোন কৰি তোলে, বহুত আপোন। আপোনাক পাহৰাৰ কথা অথবা আপোনাৰ পৰা আঁতৰি থকাৰ কথা ভাবিবলৈ মোৰ বৰ ভয় লাগে। কিজানিবা মোৰ শৰীৰটো শুই পৰে নিথৰ হৈ শ্মশানৰ কোনোবা ৰাতিত বুলি। আপুনি মোৰ অভ্যাস, যাৰ অবিহনে না টোপনি যাব পাৰোঁ, না উজাগৰে ৰাতি পাৰ কৰিব পাৰোঁ। মাথো দুচকুৰে বৈ ৰয় অশ্ৰুৰ টোপনি।